ভাৰতীয় যুৱ মৰ্চা হোজাই জিলাৰ পৰা দি আছোঁ। আমাৰ এই কেইদিন সপ্তাহজুৰি আমাৰ কাৰ্যক্ৰম চলি আছে। যোৱাকালিও আমি আমাৰ ষ্টেচনত দিছিলোঁ, হোজাই ষ্টেচনত। তাত ৰেলৱেত অহা যিসকল পজিটিভ পেচেণ্ট বা পজিটিভৰ বাহিৰেও এনেও পেচেণ্ট যিহঁত আছে, আমি সিহঁতৰ এবেলাকে মানে খোৱাৰ যোগান ধৰি আছোঁ। আজি আমি হোজাই চিভিল হস্পিটেলত আছোঁ, নতুন বজাৰ। ইয়াতো কিছুমান ক'ভিড পেচেণ্ট আছে, প্লাছ আৰু এনেও জেনেৰেল পেচেণ্টো আছে। সিহঁতৰ কাৰণে আমি আজি এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ এইটো গোটেই সপ্তাহজুৰি আমাৰ কাৰ্যক্ৰম চলি আছে। আৰু আমাৰ 2 দিন বাকী আছে। আমাৰ আজি লৈ পেলাই 2nd ডে হৈ আছে। আমাৰ 4 দিনৰ কাৰ্যক্ৰম চলিব। আৰু এতিয়া ক'ভিডৰ চিটুৱেশ্যন চলি আছে। আমি যিমানটো পাৰিছোঁ হেল্প কৰিব বিচাৰিছোঁ মানুহক। আমাৰ অকলে আমি এইটো সম্ভৱ নহয়। গতিকে এইকাৰণে আমি মানে ভাবিছোঁ যে আমি প্ৰত্যেকজন মানুহ মিলি পেলাই এইটো চিটুৱেশ্যনৰ পৰা যেনেকৈ আমি মানুহক উলিয়াই আনিব পাৰোঁ। আৰু আমি এতিয়াও আৰু এলাৰ্ট হ'ব লাগিব। এতিয়াও বহুত ভয়ানক চিটুৱেশ্যন চলি আছে। গতিকে আমি সেইটোৱে অনুগ্ৰহ কৰিম যে প্ৰত্যেকজন মানুহ আৰু সজাগ হ'ব লাগে। আৰু আমাৰ ক'ভিড যিটো প্ৰট'কল দিছে চৰকাৰৰ পৰা, সেইবোৰ যাতে মানি চলোঁ। প্ৰতিদিনে কিমানজনক আপোনালোকে খাদ্য যোগান ধৰে? তেনেকুৱা ইমান হেৰি নাই। যোৱাকালি আমি 40জন দিছোঁ, আজি আকৌ 40জনমান দিছোঁ। আৰু তাৰ বাহিৰে কম বেছিকৈ হৈ আছে। আৰু খাদ্য বিতৰণ যে কৰিছে, তাত কি খাদ্য আছে আপোনালোকে খাদ্য বিতৰণ আমি কৰা? জেনেৰেলি ভেজ খোৱাটোৱে দি আছোঁ। কাৰণ এতিয়াতো মানে চিটুৱেশ্যনটো বেছি ইমান হেৰি নহয়। আমি যিমানটো পাৰিছোঁ আৰু আমি আমাৰ সংগঠনৰ পৰা দি আছোঁ। তো আমি ভেজে এতিয়া দি আছোঁ, নিৰামিষ।